নমস্কাৰ মই মানস আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মানস ৰঞ্জনলৈ আৰু আপোনালোকে নিশ্চয় দেখি হয়তো গম পাইছে মই এটা খুব সুন্দৰ জেগাত আছোঁ আচলতে প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰু মোৰ সৈতে উপস্থিত আছে আজি চৰাইদেউ জিলাৰ লাকুৱা চাৰিমুঠীয়াৰ এজন উদীয়মান কণ্ঠশিল্পী লগতে জনপ্ৰিয় বিহুৱা চিৰঞ্জীৱ ফুকন আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ আজি বহুতো কথা পাতিম আপোনাৰ এটি নিজা এলবাম নিমাইজনৰ মেজি মজা গীতটোৰ পৰা আমাৰ অনুষ্ঠান আজি আৰম্ভ কৰিব বিচাৰিছোঁ নিশ্চয় অকণমান গাই দিছোঁ বাৰু তথাপিও বহুত দিন গান চানবোৰ গোৱা নাই নোট চুটবোৰ নালাগিবও পাৰে গতিকে ৰাইজে বেয়া নাপাব প্ৰথমে অনুৰোধ ৰাইজলৈ মোৰ গাই দিছোঁ বাৰু অকণমান মেজিৰ মজা ভেলা ঘৰত পিতাই হৈ আছিলে লেপৰ তলত হাঁহ কুকুৰা চোৰে নিলে পিতাই পিছে গমেই পালে ঐ নগাদা হাততে ল'লে ঐ বুধেশ্বৰ ডিম্বেশ্বৰ কেনি গ'ল ৰত্নেশ্বৰ পৰি ৰ'ল মহেশ্বৰ ভিৰাই লৰ দিলে কি ৰামৰ ৰাম কুকুৰা গ'লে প্ৰাণ হাঁহৰো গ'লে প্ৰাণ আমাৰো হ'লে কাম ফেৰা তো তেনেকুৱা ধৰণেই গাইছিলোঁ খুব ধুনীয়া আমি বহুতো কথা পাতিম পোনপ্ৰথমে বায়োগ্ৰাফিৰ পৰা আৰম্ভ কৰোঁ জন্ম ক'ত কেতিয়া মই জন্মৰ মোৰ নিজৰ ঠাইতে চাৰিমুঠীয়া গোহাঁইগাঁৱত আৰু মই জন্মগ্ৰহণ কৰিছিলোঁ জানুৱাৰী 1 জানুৱাৰী 92 আৰু শিক্ষা মই যেনে তেনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ আৰু তাৰপাছত পঢ়িবলৈ মনো আছিলে আৰু বিশেষ কিছুমান অসুবিধাৰ কাৰণে আৰ্থিক দিশত দুৰ্বল হেতুকে পঢ়িবলৈ আগবাঢ়িব নোৱাৰিলোঁ আৰু ঘৰত মতা কিবা নিকনেম আছে নেকি নিকনেম মোক চুনু বুলি মাতে ঘৰত বুলিয়ে নহয় মানে গোটেই গাঁৱত হয়তো চিৰঞ্জীৱ ফুকন বুলি ক'লে কোনোবাই চিনি নাপাবও পাৰে কিন্তু চুনু বুলি ক'লে সকলোৱে চিনি পায় আৰু খুব এজন ভাল বিহুৱা নিমাইজনত আছিলে শিৱসাগৰ নিমাইজন হুঁচৰি দলত হয় তাত কণ্ঠদান কৰিছিলে গান গাইছিলে হয় গাইছিলোঁ কিমান দিনৰ পৰা জড়িত হৈছিলে নিমাইজন মই ঠিক চনটো পাহৰিছোঁ তথাপিও মই 2-3 বছৰ গাইছিলোঁ মই নিমাইজনত 3 বছৰ হুঁচৰি মই গালোঁ বহুতো গীত কৰিলে তাৰ মাজতে আৰু আপোনাৰ চৰাইদেউ নাচনী বুলি এটি গীত আছিলে চৰাইদেউ তাৰপিছত আৰু আছিলে এনেকৈ গীতখিনিৰ কথা অকণমান আমাৰ দৰ্শকক কৰিলে ভাল লাগিব গীত মানে কি মই সেই এতিয়া যিটো গীত মই গাইছিলোঁ সেইটো আচলতে মই নিমাইজান বুলি আমি এটা এলবাম কৰিছিলোঁ নিমাইজান নামটো এইটো কাৰণেই দিছিলোঁ তো নিমাইজান জেগাডোখৰ মোক খুব প্ৰিয় খুব ভাল লাগে তাৰমানে তাতে বিহু গাইছিলোঁ যেতিয়া তাৰপৰা ভাবিলোঁ এলবাম এটা কৰোঁ আৰু মোৰ বন্ধু বিকাশ দৌৰী সিয়ে মানে সকলোখিনি সিয়ে আগবঢ়াই নিছিলে মোক এই এলবামটো কৰিবলৈ বুলি সিয়ে উৎসাহ দিলে যে চিৰঞ্জীৱ বাহ আমি নিমাইজানত হুঁচৰি গাওঁ যেতিয়া নিমাইজান নামেৰে আমি এটা এলবাম কৰোঁ মোৰ ঠিক আছে ভাল কথা তো তেনেকেদি গৈ কৰিছিলোঁ নিমাইজানত প্ৰায় 3টামান গান কৰিলোঁ এটা আছিলে অ' জবন্দৈ পখিলা হৈ উৰা মাৰিম তোমাৰ কাষলৈ তাৰপাছত আৰু এটা গীত আছিলে মোৰ দেউতাই নিজে লিখিছিল সেই গীতটো দেউতাই লিখা গীত হয় আৰু দেউতাহঁতে বিহুটো গাই থাকে গীতটো বেলি গ'ল আবেলি সময় হ'ল গধূলি এনেকৈ গীত এটা তাৰপাছত আৰু আছিলে মোৰ নিমাইজানত এইটো এই মেজিৰ মজা গীতটো বহুতো গীত কৰিলে এনেকৈ সেনেকৈ আৰু মানে এটা দুটাকৈ আৰু হয় আৰু আমাৰ দৰ্শকলে যদি গীতবোৰ শুনিব বিচাৰে ক'ত পোৱা যাব গীতবোৰ আপোনালোকে ইউটিউবত চাৰ্চ কৰিব চিৰঞ্জীৱ ফুকন বিহু ভিডিঅ' চং বুলি মাৰিব তো গোটেইখিনি গীত পাবই তথাপি মই 2010 চনত এটা এলবাম কৰিছিলোঁ মই তেতিয়া মই মেট্ৰিক দিছিলোঁ তো তেতিয়া এটা এলবাম কৰিছিলোঁ কপৌফুলা বতৰ বুলি প্ৰথম আছিলে নেকি প্ৰথম সেইটো প্ৰথম আৰু মই গানবোৰ ইউটিউবত এটা কাৰণেই নিদিলোঁ তেতিয়া মই স্কেল তাল মাল মই একো চিনি নাপাওঁ তাৰমানে জাষ্ট গাব লাগে গাওঁ তেনেকৈ দি এটা এলবাম কৰিছিলোঁ আৰু সেই এলবামটোত মোক মানে সেইটো এটা মোৰ সপোন আছিল যে মই এদিন নহয় এদিন তাৰমানে এলবাম এটাত যে গীত গাম সেইটো এটা সপোন আছিল মোৰ ডাঙৰ ককাইদেউ লীলা ফুকন সি মোক বহুতখিনি উৎসাহ দিয়ে এই সংগীতক লৈ একচুৱেলি মোৰ মা দেউতাইতো দিয়ে কিন্তু মা দেউতাতকৈ বেছি মোক ছাপোৰ্ট কৰিছিলে মোৰ ডাঙৰ ককাইদেউ আৰু তাৰপাছত ডাঙৰ ককাইদেউ মই এদিন আলোচনা কৰিছোঁ যে গান এটা কৰিম এটা বুলি নহয় মানে এলবাম তেতিয়া আকৌ এলবাম আছিলে তেতিয়া CD ডিছৰ জামানা 10 চনত তেতিয়া বোলো এটা এলবাম কৰিম তাৰপৰা কৈছে সি যে ইমান পইচা ক'ত পাবি তো আমি দুটাই তাৰপৰা মানে আমাৰ সেই ক'ৰবাত কিবা এটা কৰি মানে আনিম এনেকৈ বুলি ভাবিলোঁ আৰু তেনেকুৱাতে মোৰ গাঁৱৰে এজন যতীন দুৱৰা বুলি এনেই তুলতুল গাই বুলি কওঁ আমি গাঁৱত তেখেত আহিলে আমি কথাবোৰ পাতি থাকোঁতে মানে ভগৱান বুলি ক'ব লাগিব তেখেতক এতিয়া তেওঁ আহি ওলালেহি বোলে কি পাতিছোঁ ককাই ভাই দুয়োটাই মই বোলো নহয় ককাই আমি এলবাম এটা কৰাৰ কথা ভাবিছোঁ বোলে ভাল ভাবিছোঁ কিমান পইচা খৰচ হ'ব মই দিম এনেকৈ বুলি তেখেতে ক'লে আৰু তেখেতেই মোৰ এটা মানে ভগৱান বুলি ক'ব লাগিব তেখেত মোক কাৰণ এটা মোক তেওঁ জীৱন দিলে আজি এখন প্লেটফৰ্ম মই হয়তো তেওঁ নোহোৱা হ'লে আজি মোক চিৰঞ্জীৱ ফুকন বুলি এতিয়া ধৰি লওক 10জন মানুহে মোক চিনি পায় আৰু সেই 10জনেও চাগে তেওঁ নোহোৱা হ'লে মোক চিনি নাপায় আমাৰ শিৱসাগৰত আচলতে শিৱসাগৰ চাইডত খুব এটা জনপ্ৰিয় নাম চিৰঞ্জীৱ ফুকন বিহুত বিশেষকৈ
আৰু সংগীত গাম বুলি সৰুৰ পৰা ভবা হৈছিলেনে? আচলতে ভবা বুলি নহয়, এইটো মোৰ ঘৰতে এটা পৰিৱেশ আছিল সংগীতৰ। মোৰ মায়ে বিয়ানাম গাইছিল, দেউতা এজন বিহুৱা, মোৰ ডাঙৰ ককাইদেউ এজন বিহুৱা মানে কি সিহঁতি চব সংগীতৰ পৰিৱেশ আছিল এটা সংগীতৰ পৰিৱেশ। আচলতে মই কোনোদিনেই ভবা নাছিলোঁ যে মই গান গাই এজন ছিংগাৰ হ'ম, আৰু এটলিষ্ট মই এতিয়াও নহয়, কিন্তু কথা হৈছে কি মই গান গাই ভাল পাওঁ আৰু ৰাইজবোৰক লগ পাওঁ, বিশেষ কথা 1 নম্বৰ মানে পইণ্ট সেইটো। মই ৰাইজক লগ পাওঁ, খুব ভাল লাগে সেইটো মুভমেণ্টটোত। সেইটো কাৰণে মানে গায়ক বুলি মই নিজকে কণ্ঠশিল্পী বুলি মই এতিয়াও নাভাবোঁ, জাষ্ট মই গাই মই ভাল পাওঁ, তো গাওঁ মোৰ এটা হবি তাৰমানে সেইটো। আৰু আনুষ্ঠানিক শিক্ষা লোৱা হৈছিলে নেকি? আনুষ্ঠানিকভাৱে শিক্ষা মই বৰ বিশেষভাৱেও লোৱা নাছিলোঁ, 6-7 মাহমান কৰিছিলোঁ চাগে ক্লাছ। এই সুনন্দ ছাৰ বুলি কয়, মোৰ আদিগুৰু তেখেত লাকুৱাৰ। তাৰপাছত সেই তেনেকৈ আনুষ্ঠানিক শিক্ষা কৰিলোঁ। তাৰপাছত আমাৰ লাকুৱা অঞ্চলত ভাল এজন আগত মানে বিখ্যাত এজন শিল্পী অজিত চেতিয়া, হয়তো তোমালোকে শুনিছা নাজানো নাম। আগতে দেখাও ৰিবৰি মলয়া বলিছে, এইবিলাক গান তেখেতে গাইছিল। আৰু তেখেতে মোক এই জগতখনলৈ মানে ষ্টেজত প্ৰগ্ৰেম কৰিবলৈ বুলি তো তেখেতেই মোক লৈ গৈছিল। আৰু তেখেতৰ কাৰণে আজি মই এই প্লেটফৰ্মৰ মানে সুযোগ, ষ্টেজত মোক পাৰফৰ্মেঞ্চটো মানে আনি দিয়া মানুহজনেই তেওঁ অজিত চেতিয়া। আৰু অ' জবন্ধু গীতটো আমাৰ দৰ্শকৰ বাবে অকণমান গুণগাইলে ভাল লাগিব এই মুহূৰ্তত। নিশ্চয় অকণমান গাই দিছোঁ বাৰু। অ' জবন্ধুই পখিলা হৈ উৰা মাৰিম তোমাৰ কাষলৈ, অ' জবন্ধুই পখিলা হৈ উৰা মাৰিম তোমাৰ কাষলৈ, লাহি পাহি কপৌ পাহি তুমি হাঁহিলে ইমান মৰম লাগে তুমি নাচিলে, দিব পাৰোঁ কলিজাতে তুমি খুজিলে, খাব পাৰোঁ বৰেবি তুমি যাচিলে, ঐ খাব পাৰোঁ বৰেবি তুমি যাচিলে। তো তেনেকুৱা ধৰণে গাইছিলোঁ। খুব সুন্দৰ গীতটো। আৰু ভৱিষ্যত পৰিকল্পনা মানে কি, আচলতে সংগীতক লৈতো এটা সপোন মোৰ অতীতৰ পৰাই আছে। খুব এটা মানে সুন্দৰ গীত এদিন নহয় এদিন কৰিম, ৰাইজে শুনি ভাল পাব। মানে নিজক পাব্লিচিটি কৰিবলৈ বুলি নহয়, আচলতে ৰাইজে শুনি, ৰাইজৰ বাবে, ৰাইজে শুনি যাতে ভাল পায়, এইটো বোলে কোনে গাইছে, বোলে চিৰঞ্জীৱে বা বোলে ভাল গাইছে। তো তেনেকুৱা ধৰণৰ পৰিকল্পনা এটা আছে। আৰু 2 বছৰ নাই। আৰু মানে আমাৰ কি ক'ম, অসমৰ ৰাইজেতো দেখিছেই আৰ্থিক দিশত আমি সকলোৱে দুৰ্বল হৈ গৈছোঁ। অকল আমি ছিংগাৰসকল বুলি নহয়, তোমালোকো ধৰি লওক, নহয় জানো? তো তোমালোকো কিবা এটা যদি উপাৰ্জন হৈছিলে, এতিয়াতো তাকো নাই। গতিকে আমাৰো সেই একেই আৰু, এতিয়া দিন হাজিৰা কৰাতকৈ মানে বেলেগ উপায় নাই। আৰু চৰাইদেউ নাচনী গীতটো ক'ত কেনেকৈ কৰা হৈছিলে গীতটো? চৰাইদেউ নাচনী গীতটো মই আমাৰ ইয়াত বালিঘাটত RK ডিজিটেল বুলি এটা কানাডা ষ্টুডিঅ', আৰু মই সেই কপৌফুলা বতৰ যে কৈছিলোঁ অলপ আগত, কপৌফুলা বতৰ এলবামটো তেওঁৰ ষ্টুডিঅ'তে কৰিছিলোঁ। আৰু তেওঁৰ ষ্টুডিঅ' মানে কি, মোৰ একদম ঘৰুৱা নিচিনা ষ্টুডিঅ' বুলি নহয় আচলতে। মই গ'লে চিৰঞ্জীৱ গান এটা কৰিব লাগে এনেকৈ বুলি কানাডায়ো কয়, উৎসাহটো দিয়ে, মানে পইচা পাতিছে মতলব নাই। কানাডাই সেইটো মোক কোনোদিন নকয় যে চিৰঞ্জীৱ তই মোক আজি আমুকটো পইচা দিব লাগিব তই গানটো কৰাৰ বিনিময়ত, মোক সেইটো এটলিষ্ট তেখেতে নকয়। আৰু মই মানে তেখেতলোকৰ ঘৰৰ লগত মই একেবাৰে এটা মেম্বাৰ তাৰমানে তেখেতলোকৰ। গতিকে তেওঁ ক'লে যে গীত এটা বোলে বিহু গান এটা কৰ, তোৰ মুখত বিহু ভাল লাগে। মোক বোলো ভাল লাগিব জানো কানাডা, তই গাই চাচোন বুলি ক'লে। মানে সেইটো এলবামত মই প্ৰথম বিহু গাইছোঁ। সেইটো আগৰ সেইকেইটা মডাৰ্ণ চং আছিলে, তো সেইটো প্ৰথম বিহু চং। তাৰপাছত সেইটো মিউজিক কৰিছিলে জানমণি ফুকন, খুব ভাল বিহুৱা মানে তেখেততো আমাৰ বিহু সম্ৰাট। তেখেতে তাৰপৰা তেখেতক লগাই দিছিল, মোক কানাডাই লগাই দিছিল বোলে আমাৰ ইয়ালৈ বেতবাৰী ল'ৰা এটা আহে বোলে, খুব ধুনীয়া ঢোল বজায়, সি মিউজিকো কৰে। মই বোলো কোন? তেতিয়া মানে জানদা ইমান মানে জানমণি ফুকন বুলি হয়তো তেতিয়া মানুহে মানে বৰকৈ চিনি নাপায়, আগৰ কথা। তেখেত তাৰমানে তেতিয়া ওলাইছেহে আৰু বিহু চিহু গায়, মৰাণ এনাজৰীত বিহু গায়। তেনেকৈ দি কানাডা ষ্টুডিঅ'ত কিবা এটা এলবাম এটা কৰিবলৈ আহিছিল কাৰোবাৰ লগত। কানাডাও তেওঁৰ পাৰফৰ্মেঞ্চ ভাল পালে। তাৰপৰা কানাডাই ক'লে এনেকৈ ল'ৰা এটা আছে, মই কথা পাতিম, তই মোক কি দিয় দিবি, কিন্তু গীত এটা কৰ। তাৰপৰা সেই তেনেকৈ দি ককাইদেউৰ লগতে পাতিলোঁ। সেই চৰাইদেউ নাচনী গীতটো মোক ককাইদেউৱে লিখা, লীলা ফুকন ককাইদেউৱে লিখি দিলে বোলে এই গানটোকে গাই চাচোন। আৰু আমাৰ ককাইদেউ মানে কি, সি এনেকুৱা মানে বৰ বিহুবোৰ ভাল নাপায়, ইয়াৰ কৰিবলৈ মন আছিলে মডাৰ্ণ, এই আজিকালি পেটাৰ্ণটো তাৰমানে।
তাৰপাছত মোক কানাই দাই ক'লে যে কি চিৰঞ্জীৱ তোৰ মুখত বিহু ভাল লাগিব, তই বিহু কৰ, তই যিহেতু অসমীয়া ল'ৰা, তোৰ অসমীয়াত তেজ আছে, তই বিহু বনা। আৰু ময়ো মানে সেইবোৰ সেই আজিকালি ধিষ্টিকি ধাষ্টাকবোৰ বৰ মানে ইমান সেইটো আচলতে দুদিনীয়া নহয় জানো? বৰ ভাল নোপোৱা নিচিনা। আগৰ দিনততো এনেকুৱা বিহুটো খুব আছিলে, কিন্তু আজিকালি সেইবোৰ নাইকিয়া হৈছে। সেইটোৱে শুনি এতিয়াও ভাল লাগে, আগৰ বিহুবোৰ তোমাৰ কীবোৰ্ড চিবোৰ্ড একোৱেই নাবাজে। আজিকালিতো আমি কোৱাবোৰ এতিয়া ঢোল বাঁহী তালখন, আৰু সেইবোৰতো টিউন নকৰেই চাগে, আৰু যেনেকৈ থাকে তেনেকৈ। আৰু আজিকালি বিহু আৰু আজিকালি কি হয় তো তেনেকৈ গাই কীবোৰ্ডখন নহ'লে কিবা খালী খালীও লাগে। কিন্তু আমি যিবোৰ বিহু কৰোঁ একচুৱেলি সেইবোৰ বিহু নহয়, কাৰণ আমি তাত গীটাৰ বজাওঁ। গীটাৰটো কোনোদিন বিহুত নবজায় নহয় জানো? তাত বেছখন বজাওঁ, তাৰমানে বেছখন বজাওঁ, তো কীবোৰ্ড চিবোৰ্ড এনেকৈ চবেই বজোৱা হয়। তাৰপৰা সেই কানাই দাই ক'লে তই বোলে গীতটো এনেকৈ বিহু কৰ। মই বোলো ঠিক আছে কানাই দা কৰোঁ। তেখেতে উৎসাহ দিলে, কৰিলোঁ আৰু সেনেকৈ গানটো সৃষ্টি হ'ল। আমি শুনিব বিচাৰিছোঁ দুলাইনমান চৰাইদেউ নাচনীটো। চৰাইদেউ নাচনী ন? মই গীতটো অকণমান পাহৰিছোঁ, বহুত দিন হ'ল নহয় গোৱা, মনত পেলাব লাগিব ৰ'বা। এডলিপ এটা আছিলে আগত, মানে যোজনা এটা, সেই যোজনাটো নেগাওঁ নিব? হ'ব, নেগাওঁ, গীতটোকে গাইটো। গীতটো ঠিক আছে। এই পাহাৰ ধুনীয়া চৰাইদেউ, নাচাবা তেনেকৈ আইদেউ, ওখ পৰ্বত হিমালয়, আইদেউ মৰম লাগি যায় তোমালৈ। তো তেনেকুৱা ধৰণে আছিলে গীতটো। মই অকণমান পাহৰিছোঁ গীতটো, মনত পেলাব লাগিব। মই বহুত দিন গোৱা নাই আচলতে, মনত পেলাবলৈ দিগদাৰ হৈ গৈছে। মই মনত পৰিলে এইটো চাকতে গাই দিম বাৰু, মই মাজতে গাই দিম। ঠিক আছে, আমি পাছৰ পৰ্যায়লৈ আহোঁ নেকি অকণমান। আমি আৰু জানিব পাৰিছোঁ যে আপুনি দিহানামৰ লগতো জড়িত হৈ আছে। আমাৰ অসমৰ কেইগৰাকীমান জনপ্ৰিয় লোকশিল্পী আচলতে নবীন বৰা, জানমণি ফুকন এনেকৈ জড়িত হৈ আছে। সেই কথাখিনি ক'লে অকণমান ভাল লাগিব। কথাখিনি মানে কি এনেকুৱা ধৰণৰ, মই আচলতে দিহানাম গোৱাৰ শিল্পী নহয়। প্ৰথম কথা, মই দিহানাম গোৱা শিল্পীয়ে নহয়। মোক এইটো উৎসাহ কানাই দা, জানদা, যিজন জানমণি ফুকন, জানদা, নবীন দা, তেওঁলোকে মোক উৎসাহ দিলে। তো বালিঘাটৰ ষ্টুডিঅ'ত মানে দয়াল গুৰু বুলি এটা এলবাম কৰিছিলে, জানমণি ফুকনৰ দয়াল গুৰু, হয়তো তোমালোকে শুনিছিলা। দয়াল গুৰু বুলি এলবাম এটা কৰিলে। তাৰপৰা আমাৰ কানাই দাই ক'লে বোলে কোৰাছ গাবলৈ আমাৰ চিৰঞ্জীৱক মাতো। তাৰপৰা মই গ'লোঁ, প্ৰথম হৰিনাম মানে প্ৰথম গাইছোঁ। তাৰপৰা সেই কোৰাছ চোৰাছবোৰ কৰিলোঁ, মানস আৰু মই, মানস বুঢ়াগোহাঁই বুলি হেৰি গড়মূৰ ল'ৰালে, তেনেকৈ কৈ আমি দুটাই গৈ কোৰাছ চোৰাছবোৰ গালোঁ। তাৰপৰা সেই তেনেকৈ কৈ তেওঁলোকেও মানে প্লেন নাছিলে যে আমি দয়াল গুৰু বুলি এটা গ্ৰুপ বনাম বুলি। তো আছিলে যদিও নাজানো, আমাৰ আগত কোৱা নাছিলে, কিন্তু তথাপিও মানে এনেই জানদাহঁতৰ মানে কথা বতৰাবোৰ চাই মানে প্লেনটো যেন ঘপককৈ হৈ গ'ল এনেকুৱা লাগে, ঘপককৈ যেন হৈ গ'ল। তাৰপৰা জানদাও তেতিয়া ক'লে বোলে আমি গ্ৰুপ এটা কৰোঁ দয়াল গুৰু বুলি। বোলো ঠিক আছে। তাৰপৰা সেই তেনেকৈ দি গৈ মানে দয়াল গুৰুত সোমাই লোগে। নবীন দাহঁতক তেনেকৈ লগ পালোঁ। একচুৱেলি নবীন দা মানে তেওঁ এজন মোৰ বাবে গুৰু, বহুত শিকালে হৰিনাম আচলতে কেনেকৈ গাব লাগে। জানদাৰ হওক বা নবীন দাই হওক, তেওঁলোকে হাতত ধৰি শিকোৱা নিচিনা হ'ল, যেনেকৈ ক খ গ ঘ শিকাই ধৰি লওক। সৰু ল'ৰা ছোৱালীক আমি ক খ গ ঘ শিকাবলৈ হাতত ধৰোঁ, ঠিক তেনেকৈ মোকো মানে তেওঁলোকে একদম মানে আৰু গালিও পাৰে, কেতিয়াবা গাব নোৱাৰোঁ খুব গালি দিয়ে যে এনেকৈ নহয় এনেকৈ গাচোন। আচলতে তেওঁলোকৰ আশীৰ্বাদত, তো তেওঁলোকে যে মোক মানে আগুৱাই নিনিয়া হ'লে হয়তো মই হৰিনাম গাব নোৱাৰিলোঁ হয়। খগেন গগৈ ককাইদেউহঁতো আছিলে চাগে? আছিলে, তেওঁকো লগ পাইছিলোঁ। আৰু যিহেতু দিহানামৰ কথা পাতিলোৱে, শুনিব পৰা হ'ব নি বাৰু? পৰিস্থিতি নাই বাৰু দিহানামৰ, সেইটো হয় বাৰু। শুনিবলৈ ইচ্ছা কৰিছা যেতিয়া অকণমান গাই দিওঁ। মই সেই তাতে মানে নবীন দাই, জানমণি দাই গাইছিলে এটি গীত, মানৱী জনমটি দুদিনৰ কাৰণে বুলি, দয়াল গুৰুৱে গীত। সেই গীতটো মানে মোৰ খুব ভাল লাগে, আৰু বিশেষকৈ হৰিনাম বুলি ক'লে এই দেহ বেচাৰ গীতবিলাক মোৰ মানে খুবেই প্ৰিয়, আৰু বিৰাট ভাল লাগে শুনি। আৰু জানদাই ইমান ধুনীয়া গাইছে গানটো, সেইটো কাৰণে সেই গীতটোকে অকণমান গাই দিওঁ। ঠিক আছে। মানৱীৰ জনমটি দুদিনৰ কাৰণে, এৰাম আহে সংসাৰলৈ চিনা জনাৰ কাৰণে, শুনা হেৰা মন, দুনাই না হে আকৌ মানৱী জনম, দুনাই না হে আকৌ মানৱী জনম।
অকণমান হাত চাপৰিবোৰ গাই গ'লে ভাল হ'ব নি বাৰু হাত চাপৰিৰ লগত ঠিক আছে ৰাম ৰাম মানৱীৰ জনমটি দুদিনৰ কাৰণে আহে সংসাৰলৈ চিনা জনাৰ কাৰণে শুনা হেৰা মন দুনাই নাহে আকৌ মানৱী জনম দুনাই নাহে আকৌ মানৱী জনম ধন্যবাদ ভিডিঅ' নকৰোঁ ইমানতে শেষ কৰিব বিচাৰিছোঁ যিহেতু বহুতখিনি সময় হৈ গ'ল শেষত কি ক'ব দৰ্শকসকলক শেষতনো কি ক'ম সকলো ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ অকল মোৰ ফালৰ পৰা বুলি নহয় তোমাৰ ফালৰ পৰাও মই জনাই দিছোঁ মোৰ ভাইটি মানস ৰঞ্জন নহয় জানো মানস ৰঞ্জনৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে এখেতৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট লিখি দিলে নিশ্চয় ভাল লাগিব নহয় জানো মানস নিশ্চয় আৰু শেষত আমি বিহু এটা শেষ কৰিব বিচাৰিছোঁ বিহু এটা ন বিহু মোৰ নিজৰ বিহুকে গাওঁ নেকি ঠিক আছে মই এটা গীত মোৰ যে দেউতাই লিখা গীত বুলি কৈছিলোঁ সেই গীতটোকে মই অকণমান গাই দিছোঁ ঐ বেলি গ'লা বেলি সময় হ'ল গধূলি সৰু মাই বোলা ফুৰিবলৈ যাওঁৱে সৰু মাই যাবলৈ নিদিয়ে ঘৰত সৰু মাই সদায় ঢাকন দিয়া ভাত বেলি গ'লা বেলি সময় হ'ল গধূলি সৰু মাই বোলা ফুৰিবলৈ যাওঁৱে সৰু মাই যাবলৈ নিদিয়ে ঘৰত সৰু মাই সদায় ঢাকন দিয়া ভাত ধন্যবাদ খুব সুন্দৰ দেউতাই লিখা গীত মোৰ দেউতাই লিখা গীত আচলতে মই এইখিনি কথা ক'ব লাগিব আচলতে আমাৰ কেমেৰা আঁৰত আছে আজি নিখিল বৰগোহাঁই আচলতে তেওঁৰ সুযোগত আজি আহি পিনে মই চিৰঞ্জীৱ ফুকনৰ ওচৰ পালোঁহি ককাইদেউৰ ওচৰ গতিকে তেওঁক মই এই চবতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নিখিলৰ কথা ময়ো অকণমান কৈ দিওঁ নেকি ঠিক আছে সেইটো আচলতে মোৰ পেহী ল'ৰা হয় খুব ধুনীয়া গীতো গায় আচলতে খুব ধুনীয়া গীতো গায় আৰু ল'ৰাটো মিঠা মুখে নহয় জানো বৰ হাঁহিয়াল বৰ চেনী কিন্তু সি একচুৱেলি বিয়াত চেনী হয় সি আৰু সি খুব ভাল গায় মই কেতিয়াবা তাক লগ ধৰোঁ কিন্তু তাৰ এটা লেভেল এটা আছে সি নাহে মই লগ ধৰিলে আচলতে এইটো আজি গোটেই অসমৰ ৰাইজক কৈছোঁ মই সেয়াক মই আজিলৈকে 4 দিনমান চাগে ষ্টেজ শ্ব' কৰিবলৈ মই তাক মাতিছোঁ সি মোক ক'ব মোৰ টাইম নাই আমুক নাই কিবা নাই মই আমুকলৈ যাম আচলতে কিমান সঁচা কিমান মিছা মই নাজানো তেনেকুৱা ধৰণৰ কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে নিখিল বৰগোহাঁইৰ কাৰণে আজি আহি পিনে উপস্থিত হ'লোহি আৰু দৰ্শকসকলে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ